ঠিক আছে। এটা বিষয় চৰ্চা চলি আছে যে আমাৰ জনকলাল বসুমতী ডাঙৰীয়াই এছ টি কমিশ্যনত নৱশৰণীয়া ST নহয় বুলি এটা তেওঁলোকে কমপ্লেইন এটা দিছিলে আৰু সেই সময়ত কমপ্লেইনটো দিয়াৰ পিছত কোভিডৰ সময়ত যেতিয়া আহি পালে এদিন আমি হঠাৎ গম পালোঁ যে আমাৰ সেই কেছত মানে লাষ্ট ডেট অৰ্থাৎ আমাক মানে কি কয় আমাৰ মানে পক্ষ ছাবমিশ্যনৰ লাষ্ট ডেট আছিলে তাৰ এদিন আগতে আমি কিবা সূত্ৰে গম পাইছিলোঁ গোপন সূত্ৰে যে ইলেকশ্যনৰ এই কেছটো লাষ্ট দিন মানে অহাকালি আহিব আৰু তাত এনেকুৱা এটা কথা হৈছিলে মোক যিসকলে বাৰ্তা দিছিলে যে অহাকালিলৈকে যদি আমি এইটো মানে আমাৰ জবাবটো নাযায় তেতিয়াহ'লে কিন্তু আমাৰ STটো খাৰিজ হোৱাৰ কথা আছিলে আৰু লগে লগে পিছদিনা মই গৈ ওচৰত তেতিয়া তেখেতসকলে ক'লে যে আপোনালোকে আচলতে আমি লেটাৰ পঠাইছিলোঁ কিন্তু আমি লেটাৰ পোৱা নাছিলোঁ আৰু মই যেনেকুৱা গম পাইছিলোঁ মোৰতো সন্দেহ হৈছিল যে এইটো নিশ্চয় কিবা এটা ষড়যন্ত্ৰ আছিল যা হওক পিছৰ দিনা আমি সময় লৈ কেনে আমি ছাবমিট কৰিছিলোঁ এবাৰ নহয় দুবাৰকৈ আমি ছাবমিট কৰিছিলোঁ আমাৰো আশা আছিল যে এইটো ৰিপ্লাই আমি সোনকালে পাম কাৰণ আপোনালোকে জানে যে নৱশৰণীয়া ST নহয় বুলি অলৰেডি 14 চনত আৰু 19 চনত ইলেকশ্যনত দুটা পিটিশ্যন হৈছিলে 14 চনৰ পিটিশ্যনত আমি হাইকোৰ্টত জিকিছিলোঁ আৰু হাইকোৰ্টে জনলাল বসুমতী ডাঙৰীয়াহঁতৰ যি মানে এপিল আছিল সেইটো খাৰিজ কৰিছে আৰু তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছিলে সুপ্ৰিম কোৰ্টতো আমি জিকিছিলোঁ যে হাইকোৰ্টৰ ৰায় সঠিক আছে বুলি জনাইছিলে আকৌ তেওঁলোকে 19ত আমাৰ এগেইনষ্টে কৰিছিলে সেইটো অলৰেডি আমি হাইকোৰ্টত জিকিলোঁ সেইটো সুপ্ৰিম কোৰ্টত আছে তাৰ লগতে আকৌ দুটা তেওঁলোকে হাইকোৰ্টত কেছ দিছিলে সেই দুটা এতিয়াও মানে ৰানিং হৈ আছে আৰু এইটো 5 নম্বৰ কেছ আছিল ST কমিশ্যনত মই ভাবোঁ এইটো নৱশৰণীয়াক হাৰাশাস্তি কৰাৰ বাহিৰে বেলেগ একো নহয় কাৰণ তেওঁলোকে অলৰেডি হাইকোৰ্টত তেওঁলোকে ইয়াৰ কাৰণে তেওঁলোকে মানে যিখিনি তেওঁলোকৰ পিটিশ্যন সেইখিনি খাৰিজ কৰিছে দ্বিতীয়তে এই কথাটোক লৈ তেওঁলোকে প্ৰেছ মিট দি কেনে হাইকোৰ্টত তেওঁলোকে 2 মাহৰ সময় লোৱা বুলি কৈছে আচলতে ময়ো ভাল পাইছিলোঁ মই বিচাৰিছিলোঁ যে WPD ডিৰেক্টৰে কেছটোৰ যিহেতু শুনানি হৈ গৈছে তাৰ জবাবটো আমাক দিবলৈ আমাক দিয়া নাছিলে আৰু মই ইনফৰ্মেলি যে খবৰ লৈছিলোঁ এবাৰ গম পালোঁ যে এইটো আচলতে জুডিচিয়েল ব্ৰাঞ্চলৈকে পঠাইছে তাৰপিছত গম পালোঁ যে এডভোকেট জেনেৰেললৈকে পঠাইছে পিছত মই খবৰ পালোঁ যে এডভোকেট জেনেৰেল অলৰেডি এমাহমান আগতে এই ফাইলটো পঠাই দিছে মই এটা কথা আপোনালোকক যে স্পষ্ট কৰিব বিচাৰোঁ যে যিটো জনকলাল বসুমতী ডাঙৰীয়াহঁতৰ মানে যিটো অভিযোগ আছিল যে নৱশৰণীয়া যদিও বড়ো কছাৰী ST হয় তেওঁ আচলতে কোনো বড়ো কছাৰী নহয় তেওঁ মানে সৰু কছ হয় আপোনালোকে অসমৰ যদি হিষ্ট্ৰী অলপো অধ্যয়ন কৰে জানিব যে অসমত সৰু কছ বুলি কোনো জাতি নাই কিন্তু যিসকল কছাৰী মূলৰ লোকে নৱবৈষ্ণৱ ধৰ্ম বা হিন্দু ধৰ্মৰ জৰিয়তে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল তেওঁলোকৰ মাটিৰ কাগজবিলাকত সেই সময়ৰ মণ্ডল বা হেৰিবিলাক মোজাদাৰবিলাকে মানে সৰু কছ কিছুমানৰ জেগাত লিখি দিছিল কিছুমান জেগা আছিল তেওঁলোকে আমাৰ দেউতাৰ কথা কৈছে আমাৰ দেউতাৰ দেউতা তেওঁলোকৰ উপাধি আমিয়ে নাজানিছিলোঁ চেল্লা বেল্লা বুলি 2 ভাই আছিল তেওঁলোকক তেনেকৈ জানিছিলোঁ পিছতহে গম পালোঁ যে আচলতে মাটিৰ কাগজত হ'লে চেল্লা সৰুকৈ আছে বেল্লা সৰুকৈ আছে তেওঁলোকে লেখা পঢ়া নাছিল কোনোদিনে চহী কৰিব জনা নাছিল কোনোদিনে লেখাও নাছিল গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবা তহচিলদাৰ বা কোনোবা মৌজাদাৰ বা কোনোবা যদি মণ্ডলে যদি তাত লিখে তেতিয়া আমাৰ কোনো তাত একো ক'বলগীয়া একো নাথাকে গতিকে এনেকুৱা সৰু গছ বুলি কোনো জাতিয়ে নাই এইটোৰ পৰা হয়তো নৱশৰণীয়াক ৰাইজৰ মাজত অলপ হেয় প্ৰতিপন্ন কৰিব পাৰিব বা বিভ্ৰান্ত কৰিব পাৰিব আৰু হয়তো বিশেষকৈ আমাৰ যিসকলে হয়তো ৰাজনৈতিক কাৰণত আমাক বেয়া পায় বিশেষকৈ বড়ো সমাজৰ কথা কৈছে তেওঁলোকৰ মাজত অলপ আৱেগৰ এটা হেৰি কৰিব তাতকৈ বেলেগ একো নহয় গতিকে আজিৰ দিনত এই বিষয়টো বহুত ডাঙৰ বিষয় বুলি নহয় বুলি মই ভাবোঁ কিন্তু তথাপিতো ৰাইজৰ যাতে বিভ্ৰান্তিখিনি দূৰ হয় সেইটো কাৰণে মই এই কথাখিনি আপোনালোকৰ জৰিয়তে অৱগত কৰালোঁ মইতো ভাবোঁ কোকৰাঝাৰত নহয় হয়তো ওদালগুৰি 2টা সমষ্টিয়ে ST হোৱা চান্স আছে ঠিক আছে গতিকে এই বিষয়ত সংবিধান আৰু ছিষ্টেমে কি কয় সেই কথাটো আমি চাব লাগিব তাত আপুনি মই কোৱা কথাটো বেছি গুৰুত্বপূৰ্ণ নহয় কিন্তু মই এটা কথাই কৈছোঁ যে ইয়াৰ যিসকল লোক আছে ই জনজাতীয় হওক অজনজাতীয় যিয়ে নহওক তেওঁলোকৰ যিখিনি বক্তব্য তেওঁলোকৰ কথাখিনি আমি মঞ্চত ভালধৰণে পতাটো ভাল কাৰণ আমি নিবিচাৰোঁ আহি থকা দিনত এইবিলাক লৈ আমাৰ মাজৰ দ্বন্দ্ব সংঘাত হওক
মই এইটোৱে কথা কৈছোঁ ইচ্ছা নহয় যদি এছ টি কমিশ্যনে এইটো কৰিব পাৰে কিন্তু তাৰ আগতে যিহেতু হাইকোৰ্ট চুপ্ৰিম কোৰ্টে ৰায় দি থৈছে এই বিষয়খিনি তেওঁলোকে চাওক আমাৰ ছিষ্টেমটো কেনেকুৱা এছ টি কমিশ্যন সৰ্বেসৰ্বা হ'লেও তেওঁলোকে হাইকোৰ্ট চুপ্ৰিম কোৰ্টৰ ওপৰত হ'ব নোৱাৰে অলৰেডি হাইকোৰ্ট এওঁলোকে যিখিনি যুক্তি দৰ্শাইছিলে সেই যুক্তিখিনিৰ আধাৰতে হাইকোৰ্ট চুপ্ৰিম কোৰ্টে কৈছে যে নৱশৰণীয়া সঁচাকৈ জনজাতীয় লোক হয় কাৰণ আপোনালোকে হয়তো নাজানে বহুতে কিছুমানে জানেও যে যেনেকুৱা ৰাভাসকল কি কয় মৰাহীসকল বা শৰণীয়া কছাৰীসকল তেওঁলোকক এটা সময়ত চৰকাৰে কি কৰিছিলে যে দাস ডেকা হিচাপেও তেওঁলোকে চাৰ্টিফিকেট দিছিলে পিছত কি কৰিলে যে তেওঁলোকে শৰণীয়া লেখক কিন্তু তেওঁলোকে বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট পাব এইবিলাক চৰকাৰৰ সময়ে সময়ে হোৱা ডিছকাশ্যনৰ আৰু এই মানুহখিনি আজি নহয় তাহানি প্ৰথম যেতিয়াৰ পৰা আমাৰ চিডুলিং হৈছে তেতিয়াৰ পৰা তেওঁলোকে সেই হিচাপে পাই আহিছিলে আৰু এই কথাটোলৈ আমাৰ যেতিয়া আলোচনা হৈছিলে WBT তাৰপিছত ট্ৰাইবেল সংঘৰ পৰা আৰম্ভ ট্ৰাইবেল সংঘ বুলি ক'লে ইয়াত প্ৰতিটো জনগোষ্ঠীয় মানে হেৰিবিলাক আছে তাত ষ্টুডেণ্টবিলাক আছে তাৰ লগতে অসম চৰকাৰ গোটেইখিনি যেতিয়া আলোচনা হৈছিলে তেতিয়াই কৈছিলোঁ যে যদি এই ধৰণৰ বিবাদ এই ধৰণৰ কথা নাথাকে এইখিনি মানুহ বড়ো কছাৰী হিচাপে থাকক কিন্তু যদি বিবাদ থাকে কিবা তেতিয়াহ'লে তেওঁলোকক শৰণীয়া কছাৰী হিচাপে তেওঁলোকক সুকীয়াকৈ দিয়াটো ভাল ঠিক আছে মদাহী কথাখিনি আছিলে মদাহী যেতিয়া ৰাভা ছাত্ৰ সন্থাই মানি নল'লে আমি কৈছিলোঁ মদাহীসকল ৰাভা গোত্ৰী এটা হয় এইটো এতিয়াহে কয় কিন্তু যেতিয়া ৰাভা ছাত্ৰই মানি নল'ব তেওঁলোকক সুকীয়াকৈ চিডলিঙৰ কথা কৈছে এই সম্পৰ্কত কেবিনেটে সিদ্ধান্ত লৈ কেনে এই কামখিনি তেওঁলোকে কৰিছে গতিকে মই ভাবোঁ এইটো মোৰ নৱশৰণীয়া ব্যক্তিগত কথা নহয় ঠিক আছে যদি নৱশৰণীয়া এছ টি নহয় হাইকোৰ্টে চুপ্ৰিম কোৰ্টে যদি এছ টি নহয় তাত মোৰ ক'বলৈ একো নাই কাৰণ ইয়াত মই কৰিব পৰা একো কাম নাই ছিষ্টেম যেনেকৈ চলি আছে জাতি গঠন বা যেনেকুৱা জনগোষ্ঠীয় সেইটো যেনেকুৱা ধৰণৰ আছে তেনেকৈ হ'ব তাতকৈ বেলেগকৈ নহয় সেইকাৰণে মই ভাবোঁ এইটো লৈ আমি যদি বেছি তৰ্কাতৰ্কি বেছি মানে খাম খেলি কৰোঁ তেতিয়া আমাৰ নিজৰ মাজতে এইটো খেলি মেলি হ'ব গতিকে কৰ্টক আমি এৰি দিয়াটো ভাল সেইকাৰণে মই ক'ব খোজা নাই তেওঁলোকৰ হয়তো কিছুমানৰ নলেজত নাই কাৰণ মই ক্লিয়াৰলি কৈছোঁ আৰু আপোনালোকে নিজেও অধ্যয়ন কৰি জানিব যে সৰু গছ বুলি এনেকুৱা কোনো কথা নাই আৰু শৰণীয়া কছাৰী বুলি 71লৈকে তেওঁলোকৰ মোটামুটি আছিলে হয়তো চেণ্ট্ৰেল লিষ্টত নাছিল কাৰণ বড়ো কছাৰী মূলৰ বুলি কোৱাৰ লগে বড়ো কছাৰী পাৰ্টি গোটেইখিনি আহি যাব তাত হয়তো কিছুমানৰ নাম লেখা নাই সেইকাৰণে কছাৰীৰে বড়ো কছাৰী যেনেকৈ থাকিব সোণোৱাল কছাৰী যেনেকৈ আছে ঠেঙাল কছাৰীবিলাকৰ আজিলৈকে হোৱা নাই তেওঁলোকৰ সেই সমস্যাত আছে তেওঁলোকৰ ঠেঙাল কছাৰী হিচাপে আহিব মদাহীসকল আগতে ৰাভা হৈছিল যে মদাহী কছাৰী হিচাপে আহিব কেৱল মাত্ৰ চেণ্ট্ৰেল লিষ্টত তেওঁলোকে সোমোৱাৰ লগে লগে এই ধৰণৰ বিবাদখিনি খতম হৈ যাব